নমস্কাৰ জনাইছোঁ মোৰ চেনেল ইটো সিটো বহুতলৈ। আৰু যিসকলে আজি প্ৰথমবাৰৰ কাৰণে মোৰ ভিডিঅ' চাইছে তেওঁলোকক অনুৰোধ কৰিছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে। বলকচোন যাওঁ আজি আলোচ্য বিষয়ৰ পৰৱৰ্তী অংশলৈ। সংগীত জীৱনৰ এক অন্তৰংগ বন্ধু আৰু এই সংগীতে প্ৰত্যেকজন ব্যক্তিৰ অন্তৰত এক অফুৰন্ত শক্তি প্ৰদান কৰে। যেতিয়াই আমি আমাৰ মনত ভাগৰ অনুভৱ কৰোঁ, যেতিয়াই কিছুমান নেতিবাচক চিন্তাই আমাৰ মনত গঢ় লৈ উঠে, তেতিয়া আমি যদি এই চিৰসেউজ গীতবিলাক শুনিবলৈ লওঁ, তেতিয়া সেই গীতবোৰে অজানিতে আমাৰ মনক বহু পৰিমাণে সবল কৰি তুলিবলৈ যত্ন কৰে। এই চিৰসেউজীয়া গীতবিলাক অজস্ৰ অৰ্থগধুৰ শব্দৰ এক চানেকি, যাৰ প্ৰত্যেকটো শব্দই প্ৰত্যেকজন মানুহক অনুপ্ৰেৰণা দিয়াৰ লগতে সৎ কাম আৰু সৎ চিন্তাৰে জীৱনৰ যি পথ সেই পথত আগুৱাই যোৱাৰ ক্ষেত্ৰত সহায় কৰে। এটি ভাল গীতৰ মাজেৰে প্ৰকাশ পোৱা কথাই নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ বিষয়ে সচেতন হ'বলৈ শিকায়, লগতে দেশত প্ৰত্যেকজন ব্যক্তিৰ মাজত ঐক্যৰ যি এনাজৰী সেই এনাজৰীডাল শক্তিশালী কৰিবলৈ শিকায়। ক'বলৈ মন যায়, আজিৰ সময়ৰ গীতবিলাকে জানো আমাৰ মন জিনিবলৈ সক্ষম হৈছে। আজিৰ নতুন গীতবিলাকে জানো অতীতৰ সেই কালজয়ী গীতবিলাকৰ যি মান সেই মান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে। এসময়ত সেই গীতৰ মাজেৰে প্ৰকাশ পোৱা কথাই সমগ্ৰ জাতিক একত্ৰিত কৰিব বিচৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ যি গীতৰ ধাৰা, সেই ধাৰা আজি যেন অৱহেলিত হৈ গৈছে। শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱ, শ্ৰদ্ধাৰ জয়ন্ত হাজৰিকাদেৱে যি সুৰীয়া কণ্ঠৰে কালজয়ী কিছুমান গীত আমাৰ কাৰণে এৰি থৈ গৈছে, সেই গীতবিলাকৰ মান যেন আজি অচিনা সুৰে কাঢ়ি লৈ গৈছে। সঁচাকৈ আজিৰ সংগীত আৰু সেই আগৰ সংগীতৰ মাজত যেন এক আকাশ পাতাল পাৰ্থক্য আছে। আৰু আমাৰ যি সংগীতৰ যি হাৰুৱা পথাৰ, সেই হাৰুৱা পথাৰ আজি যেন পশ্চিমীয়া সভ্যতাৰ দিশেৰে ঢাল খাইছে। কেৱল মাত্ৰ চিঞৰি গালেই গীত নহয়, এটি ভাল গীত হ'বলৈ হ'লে সেই গীতৰ প্ৰত্যেকটো শব্দই সমাজৰ প্ৰত্যেকজন ব্যক্তিৰ অন্তৰত স্পৰ্শ কৰিব পৰা হ'ব লাগিব, লগতে গতিশীল সমাজখনৰ ভৱিষ্যতৰ এক আভাস প্ৰদান কৰিব পাৰিব লাগিব। বৰ্তমান সময়ত একাংশ নৱপ্ৰজন্ম শিল্পীৰ গীত শুনিলে আমাৰ এই কোমল হৃদয়ত এক প্ৰচণ্ড খঙৰ আগ্নেয়গিৰিৰ উদগীৰণ হয়। গগন ফালি গালেও সেই গীতে দৰ্শকৰ সমাদৰ লাভ কৰিব নোৱাৰিব পাৰে, বা যদিও পাৰে তাৰ কিন্তু যি ফল সেই ফল ক্ষণস্থায়ী। গীত আত্মাৰ সৈতে জড়িত। আমি গোৱা প্ৰত্যেকটো গীতৰ প্ৰত্যেকটো শব্দই আমাৰ অন্তৰাত্মাক স্পৰ্শ কৰিব লাগিব, তেতিয়াহে সেই গীতৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী হ'ব আৰু মানুহৰ মাজত বহুদিনলৈ তাৰ প্ৰভাৱ থাকিব। এটা কথা ক'ব খুজিছোঁ, ভৱিষ্যতত আগুৱাই যাবলৈ হ'লে আমি অতীতৰ যি স্মৃতি সেই স্মৃতিক আমি ৰোমন্থন কৰিব লাগিবই। নতুন গীত ৰচনা কৰোঁতে সেই অতীতৰ গীতবিলাকক আদৰ্শ হিচাপে লোৱাটো ভাল। শ্ৰদ্ধাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ যি গীতৰ কথা, লগতে শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱ, জয়ন্ত হাজৰিকাদেৱৰ যি অসমীয়া গীত, সেই গীতবিলাকৰ মৰ্যাদা ৰক্ষা কৰাৰ কাৰণে আমি সদায় আমাৰ চেষ্টা অটুট ৰাখিব লাগে। নহ'লে মহান শিল্পীসকলৰ যি মৰ্যাদা, সেই মৰ্যাদা এই অচিনা সুৰে কাঢ়ি লৈ যাব। আশা কৰিছোঁ আগন্তুক দিনত নৱপ্ৰজন্মৰ একাংশ শিল্পীৰ পৰা সুন্দৰ গীত আমি পাম বুলি আশা ৰাখিছোঁ।
যিয়ে নেকি অসমৰ চিৰসেউজ সেই সুৰীয়া গীতবিলাকৰ যি ধাৰা, সেই ধাৰাৰ ধাৰাবাহিকতা ৰক্ষা কৰাত সহায় কৰিব। শেষত অসমৰ সংগীতৰ সেই চিৰসেউজ পথাৰখন সদায় সাৰুৱা হৈ থকাৰ আশাৰে আজিৰ এই আলোচ্য বিষয়বস্তুৰ পৰা বিদায় মাগিছোঁ। চাই থাকিব, সকলো ভালে থাকক, ভগৱানে সকলোকে মংগল কৰক। নমস্কাৰ।